নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো মই আজি আপোনালোকৰ আগত অলপমান লাচিত বৰফুকনৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মই এনেকৈ অসমৰ আনন ফেক্টছ আৰু অলপমান মাজে মাজে এনভাইৰনমেণ্ট ৰিলেটেড ইছ্যুছৰ ওপৰত ভিডিঅ'জ বনাই থাকোঁ। লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্যৰ এজন বীৰ সেনাপতি। 1671 চনত তেখেতে অসমীয়া সৈন্যৰ দ্বাৰা বিশাল মোগল সৈন্যবাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। তেখেতৰ জন্ম 24 নৱেম্বৰ 1622 চৰাইদেউ জিলাত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী, যি আহোমৰ লানফিমা বংশৰ আছিল আৰু প্ৰথমজন বৰবৰুৱা আছিল। তেখেতৰ মাতৃৰ নাম আছিল কান্তি মৰাণ। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল'বলগীয়া হৈছিল। আহোমসকলে এটি বিখ্যাত ফৈদ হয় বিখ্যাত লানফিমা বংশৰ। তেওঁ এই লানফিমা বংশৰে আছিল আৰু এই লানফিমা বংশৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিলে। লাচিত বৰফুকনে একেদিনে বৰফুকনৰ পদটো পোৱা নাছিলে। তেখেতে প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰা বশ কৰিছিল। ঘোঁৰা বৰুৱা, দোলা বৰবৰুৱা, শিমুলগুৰিয়া ফুকন, দোলা কাষৰীয়া বৰুৱা হোৱাৰ পাছতহে চৌফা চক্ৰধৰ সিংহৰ সেনাপতি হৈছিল বা বৰফুকন হৈছিল। দোলা কাষৰীয়া বৰুৱা পদত থাকোঁতে তেখেতৰ দক্ষতা চৌফাৰ চকুত পৰে। এদিন চৌফাই তেখেতক মাতি আনি ক'লে, বঙাল শত্ৰুৰ কাষতেই আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাকক ধৰিব পৰা যায়। তেখেতে কৈছিল যে চৌফাৰ ৰাজ্যত মানুহ নাই নেকি? মোগলসকলনো কি মানুহে? আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? চৌফাই আদেশ দিবহে লাগে। তাৰ পাছতে তেখেতক বৰফুকনৰ পদটো দিয়া হৈছিল। চৌফা চক্ৰধৰ সিংহই তেখেতক এখন সোণোৱালী হেংদান প্ৰদান কৰি বৰফুকনৰ পদত অধিষ্ঠিত কৰিলে। তেখেতে দেহে কেহে খাটি 1667 চনৰ জহকালি আহোমৰ সেনাবাহিনীক প্ৰশিক্ষণ দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে। শৰাইঘাটৰ যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্যবাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দিছিল আৰু পিছ হুহুকিব আৰম্ভ কৰিছিল। সেই সময়ত লাচিত বৰফুকনৰ অতিপাত জ্বৰ উঠি আছিল আৰু সেই নৰিয়া গাৰে তেখেতে এখন সৰু নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিব আগবাঢ়ি আহিছিল আৰু অসমীয়া সৈন্যবাহিনীক কৈছিল যে অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম, নহ'লে বা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। তেখেতৰ এই কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। শৰাইঘাটৰ যুদ্ধৰ জয়ৰ পাছতে 25 এপ্ৰিল 1672 চনত লাচিত বৰফুকনে শেষ নিশ্বাস ত্যাগ কৰিলে। যুদ্ধৰ সময়ত তেওঁ বহুত জ্বৰ উঠি আছিল আৰু সেই নৰিয়া দেহাৰে যুদ্ধ কৰিছিল। পিছত চৌফা উদয়াদিত্য সিংহই 1672 চনত যোৰহাটৰ পৰা কমেও 16 কিলোমিটাৰ আঁতৰত লাচিত মৈদামৰ নিৰ্মাণ কৰিলে। প্ৰত্যেক বছৰে 24 নৱেম্বৰৰ দিনটোত গোটেই অসমতে লাচিত দিৱস হিচাপে পালন কৰা হয়। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। তো আকৌ এটা নতুন ভিডিঅ'ত সোনকালে লগ পাম আৰু যদি আপোনালোকে ভিডিঅ'টো সঁচাকৈ চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ মাজত। আৰু মোৰ হিচাপে আমাৰ অসমীয়া ৰাইজে আমাৰ অসমৰ হিষ্ট্ৰীটো বা অসমৰ গ্ৰেট পাৰ্চনেলিটিজবিলাকৰ ওপৰত জনাটো বিৰাটেই উচিত। তো এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে মানুহে লাচিত বৰফুকনৰ ওপৰত বহুত কথা গম পাব। মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো সঁচাকৈ শ্বেয়াৰ কৰিব। তো টিল দেন বাই বাই, চি ইউ চুন, ষ্টে হেপি, ষ্টে ছেফ এণ্ড কিপ স্মাইলিং।